নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লক্ষী পূজা উপলক্ষে মই ভিডিঅ'টি কৰিবলৈ লৈছোঁ। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'টোলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক এটা কমেণ্ট এটা কৰিব দেই। আজি লক্ষী পূজাত আমাৰ নামঘৰত কি ধৰণে আয়োজন কৰা হৈছে তাকে আপোনালোকক অলপ দেখুৱাবলৈ আগবাঢ়িছোঁ। আহক ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। যোগাৰ কৰিছে আৰু শৰাই কাৰণে ন এয়া জয় বিজয়ক মালা আৰু গামোচা পিন্ধোৱা পৰ্ব। এয়া আমাৰ হাতোলা দেৱে মালা পিন্ধাইছে, লগতে এখনি গামোচা পিন্ধাইছে। এইখন গামোচা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ দানা আমাৰ পৰম আমাৰ পৰম আজি যিহেতু আমাৰ নামঘৰত লক্ষী সভা হিচাপে এভাগী সভা আয়োজন কৰা হৈছে, গতিকে সেই উপলক্ষে শ্ৰী শ্ৰী লক্ষ্মী চৰিত্ৰহে পাঠ কৰা হ'ব। গতিকে আমি সকলোকে একান্ত মনে শ্ৰৱণ কৰিবৰ বাবে জনোৱা হৈছে। আমি আৰম্ভ কৰিব বিচাৰিছোঁ। লক্ষ্মী চৰিত্ৰ লক্ষ্মী নাৰায়ণ সম্পাদ হেয়া জয় জয় কৃষ্ণ ময় দেৱ হৰি মহা পাপী কৰে জাগত মৰি
নাই পারা পার হেন কৃষ্ণ পদে করু কোটি নমস্কার গুরুর চরণে মন হিরগত কৃষ্ণ হৰি হৰি হৰি
আমি যাম না মাছ মেলি শুকানকে ৰাখি শুকানকে যাব নেকি দিয়া অকণমান দিয়াহে অকণমান দিয়া ঐ শেষত এনেদৰে আইসকলে লখিমীলৈ ঘৰলৈ গৈছে এয়া সূতা উঘাৰ সূতা ন আৰু দোণ এয়া লখিমীলৈ গৈছে এইটো আমাৰ পৰম্পৰা হয়
বন্ধু বান্ধৱীসকল, আজি সভাখন কেনেকুৱা পালে আপোনালোকক দেখুৱালোঁ। এতিয়া সকলো ঘূৰা ঘূৰি গ'ল, আমিও যাবলৈ ওলাইছোঁ। এয়া আমাৰ ছেক্ৰেটেৰী, এখেতৰ কনক চেতিয়াদেৱ, এখেতৰ দ্বাৰাই আজি গোটেই সভাখন পৰিচালিত হ'ল, সুন্দৰভাৱে গ'ল। তাকে আপোনালোকৰ আশীৰ্বাদত আজি সকামভাগ ভালে কুশলে গ'ল। ঠিক আছে, ছেক্ৰেটাৰী হিচাপত সফল সমাপ্তি ঘটিলে বুলি আশা কৰিছোঁ। হয় আপোনালোকে এই পেজটো চাই যদি ভাল পায় লাইক কমেণ্ট কৰিব। ঠিক আছে, আজিলৈ সামৰণি মাৰিছোঁ। বাই বাই। বাই বাই।